আজিৰ ভাত সাজত আছিলে গাহৰি মাংস ড্ৰাই ফ্ৰাই আৰু পোৰা গাহৰিটো যদি টেষ্টি হৈছিলে নহয় খাব একদম মানে কোনোবা লাত মাৰি দিলেও নুঠু সেনেকৈ লাগি গৈছিলে। আৰু এয়া চাকচোন গাহৰি মাংসৰ পিচকেইটা ইমান ধুনীয়া আৰু এনেকুৱা গাহৰি মাংস পালে আৰু মোক একো নালাগে দেই। আৰু এয়া আজি মই বনাম এতিয়া তেল ব্যৱহাৰ নকৰোঁ আজি অলপ, আৰু গাহৰি মাংস আনিলে তেল দিবই নালাগে, গাহৰি মাংসৰ ইমান তেল ওলায়। আৰু এয়া মই কেৰাহীত দি দিছোঁ আৰু এইখিনি ভাজি অলপ তেল ওলোৱাৰ পিছত অলপমান নিমখ দি দিছোঁ। নিমখখিনি দিয়াৰ পিছত আৰু অলপ ভাজিছোঁ, তাৰপিছত ভাজি তেল ওলোৱাৰ পিছতে ইয়াতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনিও অলপমান ভাজি ল'ম, তাৰপিছতে নহৰু আৰু জলকীয়া খুন্দি লৈছিলোঁ সেয়া দি দিছোঁ। এইখিনি অলপ সময় ভাজি লৈ ইয়াতে হালধি আৰু নিমখটো মই আগতেই দিছোঁ, অলপমান ৰঙৰ কাৰণে কাশ্মীৰী মিৰ্চটো দি দিছোঁ। এইখিনি ভালদৰে ভাজিলে পুৰা খেদাইছোঁ, অলপমান পুৰা যোৱা নিচিনা হ'লে তাৰপিছত পানী দি দিব লাগে। পানীখিনি শেষ হৈ যোৱাৰ পিছত পানী উতলি শেষ হৈ যোৱাৰ পিছত অলপমান জালুকৰ গুড়ি দিছোঁ আৰু এয়া ৰেডি হৈ গ'ল আমাৰ গাহৰি মাংস ড্ৰাই ফ্ৰাই। দেখিছেনে তেল নিদিয়াকৈ কিমান তেল ওলাইছে।